ঘটনা হ'ল কি মানে এতিয়া এই দলংখনৰ অৱস্থা কি হ'ব এই ৰাতি মানে ইমান ডাঙৰ যান বাহনখন তুলি দিব লাগে নেকি এই মস্ত গাড়ীখন তুলি যাওঁতে ৰাতি দলংখন গুচি গ'ল এতিয়া আজি মানুহৰ কি অৱস্থা হ'ব পাট্ৰিঘাটৰ এই অৱস্থা এই অঞ্চলৰ মানুহ চলা ফুৰা কৰা বা হেৰি কৰা অৱস্থাটো কি হ'ব স্কুলৰ পৰীক্ষা চলি আছে ইফালে মেডিকেলত যোৱাৰ ৰাস্তা এইটোৱে বৰ্তমান গতিকে এতিয়া কি কৰা যাব ৰাস্তাৰ কামটো আচলতে লেহেমীয়াটো হৈছে বাৰু লেহেমীয়া হৈছে কামটো লেহেমীয়া হৈছে কাৰণ কি ইমান টেম্পৰাৰী দলং এখন বনাই পেলাই ইমান দিনে আজি 2 বছৰ পাৰ হৈ গ'ল এতিয়া দলঙৰ কাম একো হোৱা নাই গতিকে এতিয়া চৰকাৰে কৰ্তৃপক্ষই কি চাইছে কি কৰিছে সেইটো আমি নাজানো ৰাইজে গতিকে এতিয়া নতুন দলঙৰ ব্যৱস্থা মানে তৎকালীনভাৱে যদি নকৰে নতুন আকৌ এইখন ততালিকে মানে মেৰামতি কৰিব লাগে আৰু লগতে বুকপথটো মানে ইতিমধ্যে পিপিয়া কৰি দিব লাগে এইটো বহুত ব্যস্ত পথ একেবাৰে হাজাৰ হাজাৰ গাড়ী পাৰ হৈ যায় দিনত স্কুলৰ ল'ৰা ছোৱালী আহি আছে যাই আছে কাষতে ইফালে স্কুল সিফালে স্কুল দুবাৰে স্কুল 2 মাথাত স্কুল চৰকাৰে যদি তৎকালীন ব্যৱস্থা নকৰে প্ৰশাসনে যদি তৎকালীন ব্যৱস্থা নকৰে তেতিয়াহ'লে ৰাইজৰ ডাঙৰ অভাৱ হেৰি হৈ যাব একদম বিকল্প পথটো বেলেগ নাই আৰু বিকল্প পথটো এতিয়া আছে আৰু নাই আঁতৰ হ'ব বহুত আঁতৰি আছে সেইটো ৰাস্তা একদম ঘূৰা আহি গৈছে আমি এতিয়া অহা যোৱা কৰি দেখা পাইছোঁ নহয় আজি ইমান দিন 1 বছৰে অহা যোৱা কৰিছে সেই বিকল্প ৰাস্তাই দিয়ে সেই ৰাস্তা একদম ঘূৰা উঠি গৈছে একদম মানে শিল দাবি পানী একাটো জেগাই একাটো একল ফুল এনেকুৱা হৈছে পানী মানুহখিনি কি কৰিব কেনেকৈ অহা যোৱা কৰিব এতিয়া মানুহখিনিৰ ব্যৱস্থাটো যদি আমি চৰকাৰৰ ফালে চাওঁ মানুহ আমি পাব্লিক মানে আমি চৰকাৰৰ ফালে চাই আছোঁ যদি চৰকাৰে তৎকালীন ব্যৱস্থা নলয় তেতিয়াহ'লে আমাৰতো ৰাইজে কৰিব পৰা কাম নহয় এয়া কাম মূল কথাটো যে ঠিকাদাৰৰ কামৰ লেহেমীয়া গতিৰ কাৰণে এই পৰিণতি হৈছে আমাৰ এই ৰাস্তাটো অতি ব্যস্ত ৰাস্তা একদম আমাৰ ৰঙিয়াৰ পৰা এইটো আমাৰ ইছলামপুৰ চকলে এইটো ৰাস্তা বহুত মানে এই বহুত দৰকাৰী ৰাস্তা আৰু যথেষ্ট পৰিমাণে যান বাহন মানে হেৰি কৰে আৰু এই দলংখন তাৰমানে এইখন দলং তাৰমানে ইমান দীৰ্ঘম্যাদী দলং নহয় কাঠৰ অৱস্থাটো নায়েই কিছুদিন আগত ভাঙিছে এখন চিমেণ্টৰ গাড়ী ভৰাই আকৌ আজি এইটো হৈছে ইয়াৰ পিছত আমাৰ মানে আহুকালৰ বাকী নাই ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে চাকৰিয়াল যাব নোৱাৰে একো কোনোবা এটা মানুহৰ বেমাৰ হ'লে যাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতি আজি আমি 2 বছৰ 1.5 বছৰেদি ভুগি আছোঁ যদি আমাৰ পশ্চিম প্ৰান্তত যদি এজন মানুহৰ বেমাৰ হয় এম্বুলেঞ্চখন দি বা মানে 108 দি আমি আনিব নোৱাৰোঁ আমি 10 কিলোমিটাৰ ঘূৰাই পেলাই বৰিচগালৈ আনিব লাগে এনেকুৱা এটা পৰিস্থিতি আমি পৰি আছোঁ গতিকে মূল কথাটো হৈছে কি ঠিকাদাৰৰ লেহেমীয়া কাম ঠিকাদাৰৰ গুৰুত্ব নোহোৱাৰ কাৰণে বা মানে এইটো কি বিভাগীয় দায়িত্ব নোহোৱাৰ কাৰণে এই অৱস্থাটো হৈ আছে আমি যথেষ্ট পৰিমাণে ইয়াতে আমি কষ্ট ভোগ কৰি আছোঁ